কি হলি আনছা চাও চাৰে সাতটা এক্টিং লাবা সঞ্জীৱ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ মানে কি ক'ম, এতিয়া 10:30 বাজিল। মই আছিলোঁ পিছপিনে, আমাৰে মানে কাষৰ ল'ৰা আহি কিনে মোক অকণমান হলি সানি দিলে আৰু এতিয়া মই ওলাই যাম। কি হলি আনছা চাও চাৰে সাতটা বজাতে হলি খেলিব আহিছে। চাহ খাইছা নাই? কি দি খাইছা? কুৰমা দি চাহ খাইছা? আৰু তই কি পেণ্ট কিনছা? পেণ্টটোৰ নাম কি? খানিলোচোন নিজে, অলপ খানিলো, ভাল লাগব দে। তোৰ তাতে খানিলো অলপ মোক এতিয়া অলপ খানিলো গালত। এইবাৰ সেইটো ৰং লো যাবলৈ ওলাই আহিছোঁ ৰাস্তাৰ পিনে। আপোনালোকক দেখাবলৈ গৈ আছোঁ, কিমানখিনি দেখাব পাৰোঁ চেষ্টা কৰি যাম। আৰু মোৰ চেনেলটোত প্লিজ যোন নতুন মানুহ আছে, মোৰ এক্টিং লাবা সঞ্জীৱ ইউটিউব চেনেলটো প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ যাই থাকোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকিব। প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, প্লিজ। গাড়ীত উঠিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত, আমি দুয়োটা একেলগে যাই আছোঁ। আপোনালোকক ভিডিঅ'টো গোটেইখিনি দেখাম, আপোনালোকে চাই থাকিব কিমান ভাল লাগে। আৰু যদি ভাল লাগে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কমেণ্ট কৰি জনাব। আমি এতিয়া নলবাৰী জিলাৰ বাজেনী মৌজাৰ মানে তাত দেউল উৎসৱ হয়, তাত গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। মন্দিৰত গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। কিনিব আহিছোঁ, চাই থাকক। 10 টকা ল'লি পইচা নাই। আমাৰ ইয়াত মানে নলবাৰী জিলাৰে অমেয়াপুৰ চক বুলি কয় এইটো, আপোনালোকে চাই থাকিব। আৰু এইটো আমাৰ গণেশ ভাই বুলি মাতোঁ আমি। তেওঁৰ দোকানখন চাই লওক, ফলৰ দোকান। ইয়াত অমেয়াপুৰত আহিলে আপোনালোকে ল'ব পাৰিব। আমি আগে মন্দিৰত যোৱাৰ আগে নলবাৰী মানে টাউনত আমি তেলটো ভৰাই আনো বাইকত। তেল অলপ কম আছে, তেলটো ভৰাই লওঁ আগতে। আমি আহি দেউল মন্দিৰ পালোঁ, আপোনালোকে ব্লগটো চাই থাকিব।
যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ এক্টিং লাভাৰ সঞ্জীৱ চেনেলটো আৰু লগতে আজিলৈ বেলেগ আৰু দেখাবলৈ নাপালোঁ এখানিয়ে মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আজিলৈ বাই বাই হেপী হলি